हेलो फ्रेंड्स की खबर সকলো নিশ্চয় ভালে আছে মোৰো ভাল মোৰ নতুন ইউটিউব চেনেললৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমি গৈ আছোঁ আজি ফুৰিবলৈ মানে ক'ত গৈ আছোঁ দেখুৱাই আছোঁ চাই থাকক নিশ্চয় ভাল লাগিব জেগাডোখৰ বহুত ধুনীয়া আপোনালোকে উপভোগ কৰক কেনেকুৱা লাগে এয়া আমি আহি আছোঁ আৰু এইফালে পিছফালে দেখিছে এখন বজাৰখন পাৰ হৈ আহিলোঁ যেহেতু আপোনালোকক মই দেখুৱাইছিলোঁ বজাৰখন কেনেকুৱা ধৰণৰ কি কথা দাম দৰবোৰ যদি কোনোবাই চোৱা নাই চাব ভাল লাগিব চাই দামখিনি যিহেতু বহুত কম আমাৰ অসমতকৈ তো আমি আহি আছোঁ আপোনালোকক গৈ দেখাই আছোঁ আমি ক'লৈ গৈ আছোঁ অলপ সময় পাছতে দেখা পাব এয়া দেখা গৈ আছে দেখা এয়া মিষ্টাৰ আমি তিনিওটা আহি আছোঁ পাদল খোজকাঢ়িয়ে ভাল লাগে এইটো সময় যিহেতু চাই থাকক দেখাই আছোঁ আহি পাই গ'লোহি আপোনালোকক দেখাইছোঁ কোনডোখৰলৈ আহিছোঁ ক'লৈ আহিছোঁ চাওক ইমান ধুনীয়া এটা পৰিৱেশ এইখন আছে নদী আমি এতিয়া বৰ্তমান নদী কিনাৰলৈ আহিছোঁ আৰু দেখাইছোঁ ভালকৈ দেখাম আপোনালোকে চাই যাওক যিহেতু বেক কেমেৰা কৰিব নোৱাৰোঁ মোবাইলটো অলপ প্ৰব্লেম দিয়ে তো মই আপোনালোকক দেখাই দিছোঁ এয়া দেখিছে কিমান ধুনীয়া পৰিৱেশ এয়া নদীৰ মাজে মাজে ৰাস্তা গাড়ী অহা যোৱা কৰি আছে এয়া দেখিছে নহয় আমিও সেইফালে আহিছিলোঁ দেই এইফালে আহি আছে তাৰ পাছত এইফালে চাওক পানী মিহিকৈ বৈ আছে যেতিয়া বাৰিষা দিন হ'ব তেতিয়া চাগে বহুত পানী হয় বহুত মানে বানপানী হৈ যায় ইয়াত আমাৰ তাত যেনেকুৱা হয় অসমত আমাৰ প্ৰায় জেগাবোৰতে বানপানী সৃষ্টি হয় ন তো ইয়াতো এনেকুৱা হয় প্ৰব্লেম হয় বুলি কৈছে আৰু এয়া দেখিছে ইয়াৰ মাজতে এয়া হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় কিবা কৰিবা দেই তেওঁ মন্দিৰভাগ আছে এয়া দেখিছে পানী বৈ আহিছে তাৰপাছত এইফালে চাব পাৰে বেলি বৰ্তমান মাৰ যাওঁ হৈ যে এই সময়ছোৱাত কিমান ভাল লাগে একদম মানে ক'ব নোৱাৰোঁ ন ইমান ভাল লাগে এই বাপেক জীয়েকে কিবা কথা পাতি আছে চাই আছে এইফালে মানুহ এতিয়া শুকাই আছে যে ইপাৰৰ পৰা সিপাৰ মানে এনেকৈ মাজেদি অহা যোৱা কৰিব পাৰিছে আৰু বালিচা পৰিবোৰ ওলাই আছে যে মাজে মাজে এইফালে ল'ৰা কেইটামানে বৰশী বাই আছে মাছ ধৰি আছে এইফালে কেইটা ইমান ভাল লাগে চাগে ন ল'ৰালি কালৰ শৈশৱকালৰ যিটো মানে মুহূৰ্ত সেই মুহূৰ্ত কোনো পাহৰিব নোৱাৰে আমিও যিহেতু পাহৰিব নোৱাৰোঁ মই কিন্তু সাঁতুৰিব নাজানো দেই বানপানী আহিলে মইতো মৰিলোৱে আৰু সাঁতুৰিব নাজানো শিকিবলৈও নহ'লে ভাল লাগিছে ন কেনেকুৱা লাগিছে জনাব আপোনালোকে সকলোৱে ভাল লাগে এনেকুৱা পৰিৱেশ সেয়া ওপৰত একদম ওপৰলৈ আছে মন্দিৰভাগ তালৈ আমি গৈ আছোঁ চাই থাকিব আহি আছোঁ সেয়া ওপৰত যি মন্দিৰ আছে তালৈ গৈ আছোঁ চাই যাওক এইফালে চক এয়া এইটো কিমান ওখ চক যেতিয়া পানী আহে ন একদম পানী উঠি যায় ইমান ওখ চক আমি ইমানত আছোঁ ন ইমান ওখ যদিও এইফালে পানীটো বহুত উঠি যায় ইয়াৰ ওচৰ চুবুৰীয়া মানুহখিনি বাৰিষা কালত যেতিয়া পানী হয় তেতিয়া অইন ঠাইলৈ যাবগৈলগীয়া হয় যিহেতু বহুত ডাঙৰ বিশাল এখন নদী আৰু দেখাই আছোঁ চকচোন বাৰু এয়া আমি গৈ আছোঁ এই ওপৰত থকা মন্দিৰভাগৰ পবিত্ৰে গৈ আছোঁ ভাল লাগে ন এনেকুৱা পৰিৱেশবোৰ সকলোৱে ভাল লাগে মোৰ বোধ হয় সকলোৰে ভাল লাগে কিয়নো মোৰতো বহুত ভাল লাগে নদীৰ পাৰ হওক পৰ্বত পাহাৰ হওক পাহাৰৰ মাজে মাজে যোৱাটো কিমান ভাল লাগিব চাগে আৰু এনেকুৱা জুৰিবোৰ হওক ভাল লাগে মুঠতে প্ৰাকৃতিক পৰিৱেশ বুলিলে মই একদম বহুত ভাল পাওঁ এয়া দোকান দেখিছে চাইডে চাইডে দোকান আছে
এয়া মা বাপেক জীয়েক গৈ আছে লাহে লাহে। এই মানুহখিনি ইয়াৰ যিসকল লোক আছে তেওঁলোকে মাৰাঠীত কথা পাতে, মানে কিছুমানে হিন্দীত পাতিব নাজানে, তো মানুহবোৰক কথা পাতিবলৈ মন নগ'লে হিন্দীটো চবে নোৱাৰে ন। এইফালে এইখন এখন ব্ৰিজ আছিলে, হয়তো ব্ৰিজখন পানীৰ হেৰিত ভাগি গ'ল। এয়া গৈ আছোঁ আমি। এইফালে যেতিয়া পানী মানে বেলিৰ পোহৰ আহি পানীত পৰে কিমান ভাল লাগে, লগতে চৰাই চিৰিকটিখিনিয়ে মানে আৰু ভাল কৰি দিছে পৰিৱেশটো। কিবা এটা ভাল লাগে এনেকুৱা পৰিৱেশখিনি, একদম শান্ত, একদম মনটো একদম শান্ত কৰি তোলে। দেখিছেনে কিমান ভাল লাগিছে। পানী আহিলে এইখিনি চব লুকুৱাই পেলাই হেনো এনেকৈ কৈছে, দেখা নাই বাৰু আজিলৈকে। এইফালেও পানী আৰু এইফালেও পানী, আৰু মাজতে আমি গৈ আছোঁ। এয়া আমি মানে পাইছোঁহি আৰু একদম ওচৰে পালোহি। এয়া দেখিছে একদম পাওঁ পাওঁ হ'লোহি। ইয়াতে চেণ্ডেলযোৰ খুলি লৈ ওপৰলৈ লাহে লাহে গৈ আছোঁ। মানে আচৰিত হৈ গ'লোঁ নহয়, একো মানে কৃষ্ণ মূৰ্তি হওক বোলে শিৱ মূৰ্তি হওক বা অন্য কিবা মূৰ্তি, মানে একো মূৰ্তি নেদেখিলোঁ। আমাৰ মাত মুঠ বন্ধ হৈ গ'ল নহয় দুয়োটাৰে। কি কৰিম তো ভাবিলোঁ, আহিলোঁ যেতিয়া কিবা এটাতো কৰিব লাগিব ন, মানুহবোৰকো নুসুধিলোঁ একোকে। তো আহিলোঁ কাৰণে এনেকৈ অৰিহণা এটা দি মূৰটো ধোৱালোঁ, যিহেতু আহিছোঁ অপমান কৰাৰ দৰে হ'ব। বাকী মানুহসকল যিসকল আছিলে তেওঁলোকক সুধিবলৈও কিবা মুখৰ মাতটো ভৰি গ'ল। আহি মানে নিজে হতভম্ব হোৱাতে হৈ গ'লোতো। আহিছিলোঁ কি বুলি আৰু হ'লহি কি বুলি, আহিছিলোঁ মানে শিৱ মন্দিৰ বুলি, কিন্তু আহি দেখিলোঁ যে এই মুছলমানসকলৰ যেনেকৈ ঈদগাহ থাকে তেনেকুৱা ধৰণৰ হয়, সেই বুলি ভাবিলোঁ। কিন্তু নহয়, তাত মানে যিসকল মহিলা আছে তেওঁলোকে ফুট লৈ আছে। তো চাওকচোন বাৰু কিমান ভাল লাগিছে ন। এনেকুৱাতে গান কিছুমানলৈ মনত পৰি যায়। গান এটা গুণগুৱাই দিছোঁ দেই, আপোনালোকে কিন্তু নাহাঁহিব, মই নাজানো গান গাব। নদী মাথো বয় তালৈ কোনৰয়, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। এয়া যিহেতু শিৱ, তেওঁৰ ওচৰতো এটা অৰিহণা দি সেৱাত ল'লোঁ, মূৰ ধোৱালোঁ, যাতে আমাৰ পৰিয়ালটোৰ লগতে ঘৰখনৰ লগতে সকলোকে যে ভালে কুশলে ৰাখে, সকলোকে যে যাতে একতাৰে ৰাখিব পাৰে তাৰে আশীৰ্বাদ বিচাৰিলোঁ। তাৰপাছত এইফালে দেখিছেই ধুনীয়াকৈ পানী কলকৈ আহি আছে, আৰু লগতে এইজনী বগলীজনী উৰি গৈছে। চব ভালেই লাগিছে দেখি ন, বহুত ভাল লাগে। তো এনেকুৱা এটা পৰিৱেশ চাই থাকিবলৈ মন যায়, যাবলৈও মন নাযায়, যিহেতু সময়ো হৈছে, যাবও হৈছে গৈ। যেতিয়া পানী আহিব তেতিয়াতো আৰু ভাল লাগিব এইখিনি চাই ন। বাই বাই আজিৰ কাৰণে, আকৌ আহিম কেতিয়াবা। এয়া বাপেক জীয়েক গৈ আছে, মোকতো এৰি থৈ গৈছে বাৰু, মই গৈ আছোঁ বাৰু। টনাটনি লাগিছে দেখিছেনে বাপেকে জীয়েকে। ফ্ৰেণ্ডছ, তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আমাৰো যাব হৈছে এতিয়া, গৈ আমি বজাৰ কৰিম, অলপ বজাৰ কৰি পেলাই আমি ঘৰলৈ যামগৈ, আন্ধাৰো হ'ব হৈছে এতিয়া। তো যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মই অলপ নতুন ভিডিঅ' বনাবলৈ আগ্ৰহ পাম। আৰু তো থেংক ইউ মোৰ ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।